নমস্কাৰ প্ৰথমতে মই জিমনিয়ে আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে ষ্টিমাৰ নোহোৱাকৈ একেবাৰে সহজ পদ্ধতিত বনাব পৰাকৈ ভাপত দিয়া শিঙি মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। ভাপত দিয়া মাছ মই বগা সৰিয়হৰ সৈতে বনাম। তাৰ বাবে এয়া সৰিয়হ 5 চামুচ লৈ লৈছোঁ। সৰিয়হৰ পৰিমাণ মাছ হিচাপে কম বেছি পৰিমাণৰ কৰিব পাৰে। সৰিয়হখিনি ভালদৰে ধুই লৈ মিক্সি এটাত দি দিছোঁ। লগতে আদা নহৰু জলকীয়া আৰু পানী অকণ দি পেষ্ট এটা বনাই লৈছোঁ। আকৌ পেষ্টখিনি দুটামান জালুকৰ গুটি, পাঁচ ফোৰণ, ধনিয়া গুটি আৰু অলপ পানী দি এবাৰ মিহি কৰি লৈছোঁ। এতিয়া এটা বাটিত আটাইখিনি মিহি কৰি লোৱা পেষ্ট ঢালি লৈছোঁ। চাওকচোন খুব ধুনীয়াকৈ মিহি হৈ উঠিছে। এতিয়া পেষ্টখিনিত জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ, গৰম মছলা, ধনিয়া পাউডাৰ, হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ অকণ দি মিহলাই লৈ তাত শিঙি মাছৰ টুকুৰাকেইটা দি দিছোঁ। লগতে ৰৈ যোৱা মছলাৰ পানীখিনি দি আকৌ এবাৰ মাছকেইটাৰ সৈতে মিহলাই লৈছোঁ। এতিয়া পিঁয়াজ অকণমান লগতে দুটামান নৰসিংহৰ পাত দি লৈছোঁ। এতিয়া একেবাৰে শেষত কেঁচা মিঠাতেল অকণমান দি আকৌ এবাৰ ভালদৰে মিহলাই লৈছোঁ। এতিয়া মই এটা ষ্টীলৰ টিফিন লৈছোঁ আৰু আটাইখিনি পেষ্ট তাত ভৰাই লৈছোঁ। যাতে ভিতৰত পানী সোমাই নাযায় সেইবাবে সাঁফৰখন ভালদৰে মাৰি লৈছোঁ। এতিয়া মই কুকাৰ এটা লৈছোঁ। তাত ষ্টেণ্ড এডাল দি পানী অকণ দি দিছোঁ আৰু তাত টিফিনৰ বাতিটো বহুৱাই দিছোঁ। মন কৰিব পানী বহুত বেছি দিব নালাগে। টিফিনটোৰ তলটো অলপ টাচ হৈ থাকিলেই হয়। এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি কুকাৰৰ ঢাকনিখন লগাই দিম। প্ৰায় আধা ঘণ্টা সময় আপোনালোকে সিজিবলৈ দিয়ক। আধা ঘণ্টা হোৱাৰ পিছত গেছৰ ফ্লেম নুমাই দিছোঁ আৰু অকণ ঠাণ্ডা হোৱাৰ পিছত ঢাকনিখন খুলিছোঁ। লগে লগে ঢাকনিখন খুলি নিদিব। এয়া চাওক খুব ধুনীয়াকৈ সিজি গৈছে। যিসকলে প্ৰথম বনাইছে ভাবিব পাৰে সিজিছেনে নাই, তেতিয়া মাছ অকণমান এনেদৰে কৰি চাব। দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। এইদৰে বনোৱা ভাপত দিয়া মাছ খাবলৈ খুবেই ধুনীয়া হয়। ভাতৰ লগত ইয়াৰ অকণমান হ'লে অন্য একোৱেই প্ৰয়োজন নহয়। আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়ালৈ আহিছোঁ।